নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। মই আজি আপোনালোকক চিলি চিকেন ৰেচিপি বনাই দেখুৱাম। আহকচোন মই আজি কেনেকৈ চিলি চিকেন বনাওঁ। প্ৰথমতে মই লৈছোঁ চিকেন, সৰু সৰুকৈ কাটি লৈছোঁ চিকেন কেইপিচ। এতিয়া মই তাত দিম কৰ্ণফ্ল'ৰ পাউডাৰ 4 চামুচ, ময়দা 2 চামুচ, ৰেড চিলি পাউডাৰ 1 চামুচ আৰু নিমখ 1 চামুচ। এইখিনি আমি ভালদৰে মিক্স কৰি ল'ম। এতিয়া আমি এইখিনিত পানী এড কৰি দিম। পানীখিনি এড কৰাৰ পিছত আমি ভালদৰে এইখিনি মিক্স কৰি ল'ম। আমাৰ এইখিনি মিক্সড হৈ গ'ল। এতিয়া আমি এইখিনি জালুকৰ গুড়ি 1 চামুচ, নেমুৰ ৰস 1 চামুচ। ইয়াৰ পিছত আমি এইখিনি ভালদৰে আকৌ মিক্স কৰি ল'ম। মিক্স কৰি লোৱাৰ পিছত এইখিনি আমি 20 মিনিট মান সময় মেৰিনেট কৰি ৰাখিম। এতিয়া আমি কেৰাহীটো লৈ লৈছোঁ। কেৰাহীটোত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাৰ পিছত আমি তাত চিকেন কেইপিচ দি দিছোঁ। চিকেন কেইপিচ এনেকৈ আমি ল' ফ্লেমত ফ্ৰাই কৰি থাকিব লাগিব। এতিয়া আমি চিকেন কেইপিচ উলটাই দিম। এনেকৈ উলটাই দিয়াৰ পিছত আৰু কিছু সময় ভাজি থাকিব লাগিব। এতিয়া আমাৰ চিকেনখিনি ফ্ৰাই হৈ গ'ল। এতিয়া আমি চিকেনখিনি নমাই ল'ম। এতিয়া আমি চিলি চিকেন বনাবৰ কাৰণে আমি জলকীয়া কেইটামান লৈছোঁ কাটি, নহৰু লৈছোঁ কেইটামান কাটি, পিঁয়াজ লৈছোঁ 2টা, চিমলা মিৰ্চ 2টা, ধনিয়া পাত লৈছোঁ আৰু ফ্ৰাই কৰা চিকেনখিনি লৈছোঁ। এতিয়া আমি কেৰাহীত তেল দি ল'ম। তেল দিয়াৰ পিছত আমি ইয়াতে গোটা জিৰা কেইটামান দি দিছোঁ। ইয়াৰ পিছত আমি দি দিম জলকীয়া কেইটা। জলকীয়া কেইটা দিয়াৰ পিছত আমি নহৰুখিনি দি দিম। নহৰুখিনি দি দিয়াৰ পিছত আমি এনেদৰে লৰাই ল'ম। লৰোৱাৰ পিছত আমি এতিয়া দিম চিমলা মিৰ্চখিনি। এইখিনি আমি ভালদৰে ফ্ৰাই কৰি থাকিম। এতিয়া আমি ইয়াত দি দিম কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি দিয়াৰ পিছত আমি ভালদৰে ফ্ৰাই কৰি থাকিম। এনেদৰে 2-3 মিনিটমান ফ্ৰাই কৰি থাকিম।
এতিয়া আমি ইয়াত দিম ফ্ৰাই কৰা চিকেনখিনি। চিকেনখিনি দিয়াৰ পিছত আমি ইয়াত দিম কৰ্ণফ্লোৰ, পানীৰ লগত মিক্স কৰি লৈছোঁ। ইয়াৰ পিছত আমি ইয়াত দিম সয়া সচ। সয়া সচখিনি মিক্স কৰি ল'ম ভালদৰে। তাৰ পিছত ইয়াত দিম আমি চিকেন মছলা, জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ আধা চামুচ, নিমখ আধা চামুচ, খিনি দিয়াৰ পিছত আমি ভালদৰে এইখিনি মিক্স কৰি দিম। এক মিনিট মান সময় এইখিনি ভালদৰে লৰাই থাকিব। তাৰ পাছত আমি ইয়াত দিম টমেটো সস। টমেটো সসখিনি ভালদৰে মিক্স কৰি অকমান সময় লৰাই থাকিম। এইখিনি আমাৰ হৈ গ'ল। ধনিয়াৰ পাতখিনি মিক্স কৰি দি দিছোঁ। এতিয়া আহকচোন চাওঁ মোৰ চিলি চিকেনখিনি কেনেকুৱা হৈছে জনাবচোন। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, বাই বাই।